মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে অসমীয়া পাঠ্যপুথিখনৰ আমি 2টা ইউনিট শেষ কৰিছোঁ। আজি আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ 3 নম্বৰ ইউনিটটো। পাঠটোৰ নাম হৈছে পণ্ডিত আনন্দৰাম বৰুৱা। গতিকে আজিৰ পাঠটোত পণ্ডিত আনন্দৰাম বৰুৱাৰ বিষয়ে তোমালোকক জানিবলৈ দিছে। গতিকে চাওঁ আহাচোন পাঠটোতনো কি আছে, তেখেতৰ বিষয়ে আমাক কি কি কথা দিছে, আমি ভালদৰে এইটো এবাৰ অধ্যয়ন কৰি লওঁ। চোৱা, প্ৰথমতে ইয়াতে দিছে এই বক্সটোৰ ভিতৰত যে পৃথিৱীত এনে কিছুমান লোক আছে যিসকলে নিজৰ প্ৰতিভা আৰু পাণ্ডিত্যৰ বাবে চিৰস্মৰণীয় হৈ আছে। যে পৃথিৱীত আমাৰ পৃথিৱীত বহুত মানুহ আছে, হয়নে? আমি কি কৰোঁ, কিন্তু আমি কিছুমান বচা মানুহৰ কথাহে সদায় মনত ৰাখোঁ, হয়নে? আৰু কিয় মনত ৰাখোঁ? তেওঁলোকৰ নিজৰ প্ৰতিভা আৰু পাণ্ডিত্যৰ কাৰণে, হয়নে? আৰু তেওঁলোক সদায় আমাৰ কাৰণে তেওঁলোক চিৰস্মৰণীয় হৈ ৰৈ গৈছে, হয়নে? তাৰপিছত চাবা, যাক আমি সদায় মনত ৰাখোঁ, সদায় মনত কৰোঁ। এতিয়া চোৱা, অসম মাতৃৰ সুযোগ্য সন্তানসকলৰ ভিতৰত আনন্দৰাম বৰুৱা আছিল তেনে এগৰাকী ব্যক্তি। তেখেত সংস্কৃত সাহিত্যৰ বিদগ্ধ পণ্ডিত আছিল। সংস্কৃত চৰ্চাৰ জৰিয়তে অতি চুটি জীৱনকালত তেখেতে বিশ্ব সাহিত্যলৈ বিশেষ বৰঙণি আগবঢ়াই থৈ গৈছে। এই পাঠটোত আমি তেখেতৰ পাণ্ডিত্যৰ চমু আভাস পাম। তো কি কৈছে, আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিলে? তাৰমানে অসমত হৈছিলে। তেওঁ অসমৰ এগৰাকী সুযোগ্য সন্তান আছিলে আৰু যাৰ চেষ্টাত অসমৰ সাংস্কৃতিক জগতত তেওঁৰ যিটো বৰঙণি, সেই বৰঙণিটো আছিল যথেষ্ট আছিল তেওঁৰ বৰঙণি। আৰু তেওঁ আছিল সাহিত্য জগতৰ এগৰাকী বিদগ্ধ পণ্ডিত। ঠিক আছে, এতিয়া তেওঁৰ বিষয়ে আমাক এই পাঠটোত বহলাই দিছে। গতিকে চাওঁ আহাচোন কি দিছে। 1870 চন অসমৰ এজন মেধাসম্পন্ন যুৱকে ভাৰতীয় প্ৰশাসনিক সেৱাৰ ICS প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। যে 1870 চনত অসমত কি হৈছিলে, এগৰাকী বিখ্যাত পণ্ডিত বুলি ক'লেও আমাৰ ভুল নহয়, এজন যুৱকৰ জন্ম হৈছিল। আৰু তেওঁ কি কৰিছিলে, ভাৰতীয় প্ৰশাসনিক সেৱাত তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰিছিলে। কিন্তু উত্তীৰ্ণ হৈও তেখেতে স্বীকৃতিৰ বাবে থমকি ৰ'ব লগা হৈছিল। কাৰণ এই পৰীক্ষাত উত্তীৰ্ণ বুলি ঘোষিত হ'বলৈ যি ন্যূনতম বয়সৰ প্ৰয়োজন, যুৱকজনৰ সেই বয়স হোৱা নাছিল। এই লৈ বিলাতৰ পাৰ্লিয়ামেণ্টত তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল। গতিকে চোৱা, তাৰমানে আমি কি গম পালোঁ, এই পণ্ডিতজনে কম বয়সতে এই ডাঙৰ পৰীক্ষাটো, ভাৰতীয় প্ৰশাসনিক সেৱাৰ যিটো আমাৰ পৰীক্ষা হয়, সেই পৰীক্ষাটোত উত্তীৰ্ণ হৈছিল। কিন্তু বয়স কম থকাৰ কাৰণে তেওঁ কি হৈছিলে, বয়সটো কম আছিলে তেওঁৰ। আৰু সেইকাৰণে কি হৈছিলে, এই বিষয় লৈ বিলাতত পাৰ্লিয়ামেণ্ট আছে যে বিলাতত, ইংলেণ্ডত ইয়াৰ বিষয়ে বিতৰ্কৰ সৃষ্টি হৈছিলে। কিয়? কিছুমানে কয়, কিছুমানে তেওঁক পাছ কৰাই দিয়ে, আৰু কিছুমানৰ মতে তেওঁৰ বয়স কম থকাৰ কাৰণে তেওঁ পাছ কৰাই নিদিয়ে, হয়নে? গতিকে চাবা, তেতিয়া ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ সন্মানীয় এগৰাকী সদস্য মিষ্টাৰ গ্ৰেণ্ট ডাফে পাৰ্লিয়ামেণ্টক পতিয়ন নিয়াবলৈ চেষ্টা কৰি যুক্তি দৰ্শাইছিল। তেতিয়া যে ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ এগৰাকী সন্মানীয় ব্যক্তি আছিল, তেওঁৰ নাম কি আছিল? গ্ৰেণ্ট ডাফে। তেওঁ পাৰ্লিয়ামেণ্টক পতিয়ন নিবলৈ বহুত চেষ্টা কৰিছিল। তেওঁ কি কৈছিলে, আমি এই সিদ্ধান্তত উপনীত হওঁতে ICS পৰীক্ষাৰ নিয়মাৱলীৰ ভিতৰুৱা উদ্দেশ্য লৈহে কাণ দিছোঁ। যিজন ছাত্ৰই সুদূৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি ইমান প্ৰতিযোগীৰ মাজতো সুখ্যাতিৰে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে, তেখেতৰ আকাংক্ষাৰ বাটত আমি একো প্ৰতিবন্ধকতা জন্মাবৰ ইচ্ছা নকৰোঁ। যে কি কৈছে, যে আমি আমি তেওঁলোকে কি সিদ্ধান্তত উপনীত হোৱা বুলি ক'লে, যে এই পৰীক্ষাটোৰ যি নিয়ম আছিলে পৰীক্ষাটো দিয়াৰ, সেই নিয়মটো লৈহে তেওঁলোকে কি কৰিছে, কাণ দিছে।
আৰু যিজন ব্যক্তিয়ে সুদূৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি ইমান প্ৰতিযোগীৰ মাজত এজন কি সুখ্যাতিৰে তেওঁ উত্তীৰ্ণ হ'ব পাৰিছিল। গতিকে কি কৰিছিলে যে তেখেতৰ যিটো আশা, যি আকাংক্ষা, তাৰ বাটত যাতে তেওঁলোক প্ৰতিবন্ধকতা বাধা হিচাপে থিয় নহয়, তাৰ কাৰণে তেওঁ যুঁজিছিলে। এইদৰে মহামতি মিষ্টাৰ গ্ৰেণ্ড ডাফেৰ মহানুভৱতাৰ ফলতেই এই বিতৰ্কৰ পৰা ৰক্ষা পোৱা মেধাৱী যুৱকজনেই হ'ল আনন্দৰাম বৰুৱা। আৰু এই আনন্দৰাম বৰুৱাৰ ছাইডত কোনে থিয় দিছিলে? ব্ৰিটিছ এই বিষয়াগৰাকীয়ে মিষ্টাৰ গ্ৰেণ্ড ডাফেৰ, আৰু তেওঁৰ চেষ্টাৰ ফলতেই এই আমাৰ আনন্দৰাম বৰুৱা এই পৰীক্ষাটোত মানে পাছ কৰি কোনো বিতৰ্কৰ নোহোৱাকৈয়ে ধুনীয়াকৈ পাছ কৰি যাব পাৰিছিলে। নহ'লে পাছ কৰাই নিদিলে হয়, কাৰণ তেওঁৰতো বয়স কম আছিলে। পৰীক্ষাটো দিয়াৰ কাৰণে যিখিনি বয়স লাগিছিলে তাতকৈ কম বয়সতে তেওঁ পৰীক্ষাটো উত্তীৰ্ণ হ'ব পাৰিছিল। এতিয়া আমাৰ ছেকেণ্ড পেজটোত কি দিছে? চেষ্টাৰ অসাধ্য একো নাই বুলি এষাৰ কথা আছে। আনন্দৰাম বৰুৱাৰ ক্ষেত্ৰত ই আখৰে আখৰে ফলিয়াইছিল। তেখেতে ICS পৰীক্ষাত 7ম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। কঠোৰ অধ্যৱসায় আৰু দৃঢ় মনোবলৰ বাবে তেখেতে এই কঠিন লক্ষ্যত উপনীত হ'ব পাৰিছিল। চোৱা, যে আমি চেষ্টা কৰিলে নোৱাৰা কামটো আমি কি হৈ যাওঁ, এটা সময়ত পাৰি যাওঁ, হয়নে? চেষ্টা, যে আমাৰ এটা কথা আছে, যত্ন কৰিলে ৰত্ন পায়, চেষ্টাৰ অসাধ্য একো নাই, হয়নে? যে যদি আমি চেষ্টা কৰোঁ, আমি কঠিনৰ পৰা কঠিনতম কামটো আমি কি কৰিব পাৰোঁ, ছল্ভ কৰিব পাৰোঁ, আমি কামটো কৰি যাব পাৰোঁ হেলা ৰঙে, হয়নে? গতিকে আনন্দৰাম বৰুৱাৰ ক্ষেত্ৰতো এনেকুৱাই হৈছিলে। তেওঁ অশেষ কষ্ট কৰি, অশেষ চেষ্টাৰ ফলত ইমান ডাঙৰ পৰীক্ষা এটাত 7ম স্থান লাভ কৰিবলৈ তেওঁ সক্ষম হৈছিলে। আৰু ইয়াৰ মেইন কাৰণ আছিলে যে তেওঁ কঠোৰ অধ্যৱসায় কৰিছিলে আৰু তেওঁৰ নিজৰ ওপৰত বিশ্বাস আছিলে, তেওঁৰ মনোবল বহুত আছিলে যে তেওঁ এই পৰীক্ষাটোত পাছ কৰিয়ে এৰিব, হয়নে? গতিকে তোমালোকেও মনত একদম বান্ধি ল'বা যে কি, যাৰ নিজৰ যি এইম আছে, সেই এইম যাতে এদিন তোমালোকে ফুলফিল কৰিব পাৰা, তাৰ কাৰণে কি কৰিব লাগিব? তোমালোকে যে অধিক চেষ্টা আৰু অধ্যৱসায় কৰি যাব লাগিব, নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। তেখেতৰ পিতৃ গৰ্গৰাম বৰুৱা আৰু মাতৃ দুৰ্লভেশ্বৰী বৰুৱা। আৰু আমাৰ আনন্দৰাম বৰুৱাৰ দেউতাকৰ নাম কি আছিলে? গৰ্গৰাম বৰুৱা, আৰু মাকৰ নাম আছিলে দুৰ্লভেশ্বৰী বৰুৱা। মাক দেউতাকৰ তৃতীয় সন্তান আনন্দৰাম বৰুৱাৰ ইংৰাজী 1850 চনৰ মে' মাহৰ 21 তাৰিখে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত জন্ম হৈছিল। গতিকে আনন্দৰাম বৰুৱা কিমান নম্বৰ সন্তান আছিলে? 3 নম্বৰ সন্তান আছিলে। আৰু তেওঁৰ জন্ম হৈছিলে 1850 চনৰ 21 মে' তাৰিখে। ক'ত হৈছিলে? গুৱাহাটীৰ ৰজাদুৱাৰত জন্ম হৈছিলে। পণ্ডিতপ্ৰৱৰ চিভিলিয়ান আনন্দৰাম বৰুৱাই কামৰূপৰ উত্তৰ গুৱাহাটীৰ তোমাৰ মজিন্দৰ বৰুৱা বংশৰ লগত অসমৰ নাম উজ্জ্বল কৰি থৈ গৈছে। আৰু তেওঁৰ পাণ্ডিত্যৰ কাৰণে কি হৈছে, তেওঁৰ বংশৰ লগতে অসমৰ নামটো গোটেই পৃথিৱীতে উজ্জ্বল কৰি থৈ গৈছে। তেওঁ আটাইয়ে তেওঁৰ পাণ্ডিত্যৰ কাৰণে জানে, হয়নে? এতিয়া চাবা, তাৰপিছত চাবা, অসমত সেই সময়ত কলেজ নথকাত আনন্দৰাম বৰুৱাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰ প্ৰেছিডেন্সি কলেজত নামভৰ্তি কৰে। সেই কলেজৰ পৰাই তেখেতে FA পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গণিতত সৰ্বোচ্চ নম্বৰসহ ডাফ স্কলাৰশ্বিপ পায়। আৰু চোৱা, যিটো সময়ত আনন্দ বৰুৱাৰ জন্ম হৈছিলে, সেই পঢ়া শুনা কৰিছিলে, সেই সময়ত অসমত কলেজ এখনো নাছিলে, কম কলেজ আছিলে, হয়নে? গতিকে তেওঁ ক'ত পঢ়িব যাব লাগিছিলে? তেওঁ কলিকতাৰ প্ৰেছিডেন্সি কলেজত তেওঁ নামভৰ্তি কৰিছিলে, আৰু সেই কলেজৰ পৰাই তেওঁ FA পৰীক্ষাত উত্তীৰ্ণ হৈছিলে আৰু গণিতত সৰ্বোচ্চ নম্বৰ পাইছিলে। তাৰ উপৰিও কি স্কলাৰশ্বিপ পাইছিলে? ডাফ নামৰ স্কলাৰশ্বিপ তেওঁ লাভ কৰিছিলে। সেই সময়ত ভাৰতত থকা ইংৰাজ চৰকাৰে ছাত্ৰক উচ্চ শিক্ষাৰ বাবে বৃত্তি দি বিলাতলৈ পঠিয়াইছিল। তেখেতে এই বৃত্তি লাভ কৰি লণ্ডনৰ বেৰিষ্টাৰী
পঢ়ি লণ্ডনত তেওঁ কি কৰিলে বেৰিষ্টাৰী পঢ়ি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল আৰু তেওঁ কি কৰিছিলে ইংৰাজে উচ্চ শিক্ষাৰ কাৰণে তেওঁ মানে আমাৰ এতিয়া স্কলাৰশ্বিপ বুলি যে কওঁ বৃত্তি স্কলাৰশ্বিপ লাভ কৰিছিল আৰু তেওঁ বাহিৰলৈ পঢ়িব গৈছিলে আৰু লণ্ডনত বেৰিষ্টাৰী পঢ়ি তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। তাৰপিছত চাবা স্বদেশলৈ উভতি আহি তেখেতে পোনপ্ৰথমে শিৱসাগৰ জিলাত সহকাৰী মেজিষ্ট্ৰেট হিচাপে যোগদান কৰিছিলে। তাৰপিছত তেওঁ অসমলৈ ঘূৰি আহে আৰু শিৱসাগৰত কি কৰে সহকাৰী মেজিষ্ট্ৰেট হিচাপে তেওঁ যোগদান কৰে। তাৰপিছত তেখেতে মৈমনসিং জিলাৰ সহকাৰী মেজিষ্ট্ৰেট আৰু কালেক্টৰ হিচাপে নিযুক্তি লাভ কৰে। এনেদৰে বিভিন্ন জিলাত উচ্চপদস্থ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি 1884 চনত নোয়াখালী জিলাৰ মেজিষ্ট্ৰেট হিচাপে নিযুক্তি হয় আৰু পিছত 1884 চনত তেওঁ নোয়াখালী জিলাত তেওঁ মেজিষ্ট্ৰেট হিচাপে নিযুক্তি হৈ যায়। নোয়াখালীত থাকোঁতে তেখেতে বংগদেশৰ উন্নয়নমূলক কাম কৰাৰ উপৰি আৰু তাত এটি গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰে। অসমৰ দৰে বংগদেশতো অঞ্চলভেদে ভাষাৰ ভিন্নতা আছিলে, মানে যে ভাষাক লৈ মানে কি আছিলে বিভিন্ন ভেদাভেদ আছিলে তাতে ভাষা আৰু কি আছিলে ভাষা বিভিন্ন ধৰণৰ ভাষিক মানুহ তাত একেলগে বাস কৰিছিলে। এই ভিন্নতা দূৰ কৰাৰ কাৰণে বংগদেশৰ ভাষাবিদসকলে মান্য ভাষাত এখন অভিধানৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিলে আৰু এই ভাষাক লৈ যিটো প্ৰব্লেম আছিলে সেই প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে তাতে কি কৰিছিলে মান্য ভাষাত এখন অভিধান লিখি উলিয়াৰ কথা অনুভৱ কৰিছিলে। তেখেতে এই গুৰুত্বপূৰ্ণ কামটো হাতত লৈছিল যদিও সম্পূৰ্ণ কৰিব নোৱাৰিলে, হয়নে। তাৰপিছত চাবা তেখেতৰ অগাধ পাণ্ডিত্য, আকৰ্ষণীয় ব্যক্তিত্ব আৰু বিভিন্ন উন্নয়নমূলক কাৰ্যই বংগৰ নোয়াখালীৰ ৰাইজক মুগ্ধ কৰিছিল। এতিয়া চোৱা তোমাৰ যোনবিলাক ব্যক্তি তোমাৰ স্পেচিয়েল, হয়নে, আমি স্পেচিয়েল বুলি ক'ম, তেওঁলোক য'তেই নাযাওক কিয় তেওঁলোকে নিজৰ চিন তাত এৰি থৈ আহে, হয়নে। যে তেওঁ যেতিয়া নোয়াখালীত আছিলে তেওঁৰ পাণ্ডিত্য আৰু তেওঁৰ যি ব্যক্তিত্ব সেই ব্যক্তিত্বই সেই নোয়াখালীৰ ৰাইজক মানে কি কৰিছিলে মুগ্ধ কৰি পেলাইছিলে। নোয়াখালীত তেখেতৰ নামেৰে স্কুল, বজাৰ স্থাপন আৰু পুখুৰী খন্দা কাৰ্য তাৰ প্ৰমাণ। আৰু নোয়াখালীত গ'লে তোমালোকে দেখা পাবা তেওঁৰ নামত স্কুল আছে, বজাৰো আছে, তাৰোপৰি পুখুৰীও খান্দিছিলে। সেই কালত স্ত্ৰী শিক্ষা প্ৰচাৰৰ বাবে তেখেতে নোয়াখালীত এখন বালিকা বিদ্যালয় স্থাপন কৰিছিলে। চোৱা তেওঁ ছোৱালীৰ কাৰণেও তাত বিদ্যালয় স্থাপন কৰিছিলে যাতে ল'ৰাৰ লগতে একেলগে ছোৱালীও পঢ়া শুনাই আগবাঢ়ি যাব পাৰে, হয়নে। তাৰপিছত চাবা সংস্কৃত ভাষাৰ অমৃত মন্থনেই আছিল তেখেতৰ জীৱনৰ একক ব্ৰত। তেখেতৰ দৃঢ় অভিপ্ৰায় আছিল বিশ্বৰ বুকুত ভাৰতীয় ভাষা শিক্ষাৰ গৌৰৱ বিলোৱা, যে গোটেই বিশ্বত যাতে ভাৰতীয় যি শিক্ষা ব্যৱস্থা ভাৰতৰ শিক্ষাটো গোটেই পৃথিৱীতে যাতে বিয়পাব পাৰে তাৰ কাৰণে তেওঁ চেষ্টা কৰি গৈছিলে। এই উদ্দেশ্যৰে তেখেতে প্ৰাচীন ভাষা সাহিত্যৰ পুনৰুদ্ধাৰৰ বাবে চেষ্টা কৰিছিলে, যে প্ৰাচীন আমাৰ যি ভাষা সাহিত্য আছিলে সেই সাহিত্য যাতে পুনৰ মানুহৰ মাজত বিলাই দিব পাৰে, উলিয়াই আনিব পাৰে তাৰ কাৰণে চেষ্টা কৰিছিলে। তেখেতৰ আশাসুধীয়া অধ্যয়নৰ ফলস্বৰূপে সৃষ্টি হৈছিল ব্যৱহাৰোপযোগী ইংৰাজী সংস্কৃত অভিধান। এই অভিধান তেওঁৰ চেষ্টাত সৃষ্টি হৈ উঠিছিলে। উচ্চ সংস্কৃত ব্যাকৰণ এইকেইখন মনত ৰাখিবা। সংস্কৃত শিক্ষাৰ্থী সহচৰ আৰু সৰস্বতী কণ্ঠাভৰণৰ দৰে কালজয়ী অমৰ ৰচনাৱলী, এই তেওঁৰ ৰচনাৱলীসমূহ মনত ৰাখিবা তোমালোকে। তেখেতৰ পাণ্ডিত্যত বিমুগ্ধ হৈ সেই সময়ৰ বিখ্যাত কবি মেকমিলনে এই স্তৱকটি লিখিছিল। তেওঁৰ কাৰণে চোৱা মেকমিলনে স্তৱক লিখিছে। এটা নাম আছে যাৰ পৰশত পুৱাৰ পৰা সন্ধিয়ালৈকে, সন্ধিয়াৰ পৰা পুৱতিলৈকে মই থিৰেৰে থাকিব নোৱাৰা হৈছোঁ। চোৱা কিমান ধুনীয়া বাক্য লৈছে। ই নিজৰাৰ কুল কুল শব্দ নহয়, নাইবা হেমন্তকালৰ গছৰ পাতৰ ৰিব ৰিব বতাহৰ হেন্দোলনি নহয়, ই লাৱণ্যময় যুৱতীৰ নাম নহয়, নাইবা দুপৰ নিশাৰ অমৃত বৰষা বুলবুলৰ ধ্বনিও
এই নামত নাই। এই নামটো আৰু আন কাৰো নহয়, অলপতে ICS পাছ কৰা আনন্দৰাম বৰুৱা। চোৱা, বাহিৰৰ মানুহ আহি আনন্দৰাম বৰুৱাৰ বিষয়ে ইমান ধুনীয়া ৰসাল শব্দ লিখি থৈ গৈছে, মানে গতিকে তেওঁৰ ব্যক্তিত্ব সঁচাকৈ মানে তোমাৰ সন্মান কৰিবলগীয়া আছিলে, হয়নে? কিমান চেষ্টা কৰি গৈছিলে তেওঁ, মানুহৰ কাৰণে কাম কৰি গৈছিলে। তাৰপিছত চাবা, অসমৰ গৌৰৱ এই জনা মহিষীয়ে 1889 চনৰ 19 জানুৱাৰীত বংগদেশত আকস্মিকভাৱে মৃত্যুবৰণ কৰে। চোৱা, 1889 চনৰ 19 জানুৱাৰীত বংগদেশত কি হয়, এই ব্যক্তি আনন্দৰাম বৰুৱাৰ মৃত্যু হয়। জীৱনৰ মূল্যায়ন যে দীৰ্ঘ জীৱনৰ সলনি কৰ্মকৃতিৰ জৰিয়তেহে হয়, এই কথা সুন্দৰভাৱে তেখেতে প্ৰমাণ কৰি থৈ গৈছে। 39 বছৰীয়া চুটি জীৱনত চিৰকুমাৰ আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা সাহিত্যলৈ অমূল্য অৱদান আগবঢ়াই থৈ গৈছে। তেখেতে ভাষা সাহিত্যৰ যি অমৃত ভাণ্ডাৰ দি থৈ গ'ল, সেই সঁচাকৈয়ে অতুলনীয়। চোৱা, মাত্ৰ 39 বছৰ হৈছিলে তেওঁৰ, আৰু এই ইমান কম সময়ত তেওঁ ইমান কাম কৰি থৈ গৈছে, হয়নে? গতিকে তেওঁ আমাৰ কাৰণে সদায় চিৰস্মৰণীয় হৈ ৰ'ব, আৰু তেওঁৰ কৰ্মৰাজিবিলাক কি হৈছে এতিয়াও মানে আমাৰ মানে যি সাহিত্য জগতৰ ভঁৰাল চহকী কৰি থৈ গৈছে, আৰু তেওঁক এতিয়াও আমি কি কৰোঁ, আটাইয়ে মনত পেলাওঁ, হয়নে? তেওঁ হৈছে কি চিৰস্মৰণীয় ব্যক্তি, তেওঁৰ নাম কি আনন্দৰাম বৰুৱা। গতিকে এই পাঠটোত আমি আনন্দৰাম বৰুৱাৰ বিষয়ে বহলভাৱে পালোঁ। এতিয়া পিছপিনে তোমালোকৰ চোৱা, ইয়াতে দিছে, এতিয়া চাবা ইয়াতে জানুৱাহাত কি দিছে বক্সটোৰ ভিতৰত, নোৱাখুলি মানে কি, অবিভক্ত ভাৰতৰ পূৰ্ববংগৰ এখন জিলাৰ নাম। যেতিয়া ভাৰতবৰ্ষ বিভক্ত হোৱা নাছিলে, তেতিয়া পূৰ্ববংগৰ এখন জিলাৰ নাম আছিলে নোৱাখুলি। বৰ্তমান ই বাংলাদেশৰ অন্তৰ্ভুক্ত এখন গুৰুত্বপূৰ্ণ জিলা, মানে যেতিয়া বাংলাদেশ ভাৰতৰ ভিতৰত আছিলে, তেতিয়া এই জিলাখন ভাৰতৰ পাৰ্ট আছিলে। এতিয়া যেতিয়া তোমাৰ পূৰ্ববংগ বুলি আছিলে, তেতিয়া পূৰ্ববংগৰ জিলাৰ নাম আছিলে। এতিয়া এই ঠাইটো, নোৱাখুলি নামৰ ঠাইটো বাংলাদেশৰ এখন জিলাৰ নাম। এতিয়া চাবা, মৈমনসিং, নোৱাখুলিৰ দৰে মৈমনসিং হ'ল অবিভক্ত ভাৰতৰ পূৰ্ববংগৰ এখন জিলাৰ নাম। বৰ্তমান ই বাংলাদেশৰ এখন জিলা। মৈমনসিঙো কি বাংলাদেশৰ এতিয়া এখন জিলাৰ নাম। এতিয়া ইয়াতে দিছে আনন্দৰাম বৰুৱাৰ ৰচনাৱলী। তেওঁ কি কি লিখিছিলে, ব্যৱহাৰোপযোগী ইংৰাজী সংস্কৃত অভিধান, উচ্চ সংস্কৃত ব্যাকৰণ, প্ৰাচীন ভাৰতৰ ভূগোল, সৰস্বতী কণ্ঠভাৰ, ভৱভূতিৰ মহাবীৰ চৰিত, জোনাকী ৰাম, ভাষা টীকা সম্বলিত সংস্কৃত শিক্ষাৰ্থীৰ সহচৰ, সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ, বৈশ্লেষণিক, ঐতিহাসিক আৰু আভিধানিক সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ আদি। এইখিনি হ'ল আনন্দৰাম বৰুৱাৰ ৰচনাৱলী। এতিয়া চাবা, ইয়াতে এটা সংস্থাৰ বিষয়ে তোমালোকক দিছে, আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা। 1989 চনত ৰাজ্য চৰকাৰে এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰে। ইংৰাজী নামটোৰ আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ্ছ আছাম, সংক্ষেপে ABILAC নামেৰে সমাজত জনাজাত। চোৱা, এই সংস্থাটো কেতিয়া গঠন হৈছিলে, 1989 চনত। ভাৰতৰ ব্ৰিটিছ আমলত প্ৰথমজন অসমীয়া বেৰিষ্টাৰ আৰু অসমীয়া তথা ভাৰতীয় চিভিলিয়ান হোৱাৰ উপৰি আনন্দৰাম বৰুৱা আছিল এজন প্ৰখ্যাত সংস্কৃত পণ্ডিত, হয়নে? তেওঁ আছিল সংস্কৃত পণ্ডিত। তেওঁৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যেই প্ৰতিষ্ঠা কৰা হৈছে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা অসম নামৰ এই বৃহৎ প্ৰতিষ্ঠানটো, যে আনন্দৰামৰ স্মৃতি ৰক্ষাৰ কাৰণে এই অনুষ্ঠানটো গঢ়ি উঠিছিলে। অসমৰ ভাষা আৰু ভাষাতত্ত্ব সম্পৰ্কীয় অধ্যয়ন আৰু গৱেষণাৰ উপৰি অসমৰ কলা সাহিত্য আৰু সংস্কৃতিৰ উৎকৰ্ষ সাধন কৰাই হ'ল আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ লক্ষ্য আৰু উদ্দেশ্য, যে কি তোমাৰ অসমৰ ভাষা আৰু ভাষাতত্ত্বৰ ওপৰত অধ্যয়ন কৰি আৰু অসমৰ যি কলা সাহিত্য তাৰ ওপৰত গৱেষণা কৰাই হৈছে
এই সংস্থাটোৰ মূল লক্ষ্য। তাৰ পিছত চাবা ৰাজ্যখনত শিক্ষাৰ প্ৰসাৰ আৰু গুণগত মান উন্নীতকৰণৰ উদ্দেশ্য আগত ৰাখি ৰাজ্য চৰকাৰে লোৱা আঁচনিসমূহৰ ভিতৰত আনন্দৰাম বৰুৱা বঁটা প্ৰদান হৈছে এখন প্ৰচলিত আঁচনি। এতিয়া চোৱা, আনন্দৰাম বৰুৱাৰ নামত কি হয়, বঁটা প্ৰদান কৰা হয়। 2005 চনৰ পৰা উক্ত আঁচনিৰ অধীনত হাইস্কুল, হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা, নগদ ধন অথবা লেপটপ প্ৰতি বছৰে প্ৰদান কৰা হয়। তোমালোকে জানা চাগে, যেতিয়া মেট্ৰিক পৰীক্ষা হৈ যায় তেতিয়া কি কৰে হয়নে, ল'ৰা ছোৱালীবিলাকক কি কৰে, কম্পিউটাৰ দিয়ে নে নিদিয়ে, মাতি নিপিনে নহ'লে ধন দিয়ে হয়নে, সেইখিনি তোমালোকে জানা। গতিকে এই যিটো এৱাৰ্ড, এই এৱাৰ্ডটো কাৰ নামত দিয়া হৈছে, আনন্দৰাম বৰুৱাৰ নামত দিয়া হৈছে হয়নে। গতিকে এইখিনি আছিলে থুলমূলকৈ পাঠটোৰ ভিতৰত থকা বস্তু। তাৰপিছত তোমালোকক কুৱেশ্যন কিছুমান সুধিছে, আমি নেক্সট ভিডিঅ'টোত এই কুৱেশ্যনসমূহ ধুনীয়াকৈ আলোচনা কৰিম। আজি ইমানখিনি মানে গোটেই পাঠটো মই বুজাই দিবলৈ চেষ্টা কৰিলোঁ। তোমালোকে যদি বুজি পোৱা নাই কিবা বস্তু, তেতিয়াহ'লে তলত কমেণ্ট কৰিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবা। তাৰ লগতে কমেণ্টটো কৰিবা দেই, কিমান ভাল পাইছা নে বেয়া পাইছা, কমেণ্ট নিশ্চয় কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। বাই বাই।